হাই মই আসলতে এক্সাৰসাইজ কৰি আছিলোঁ আৰু ভাবিলোঁ এই মুহূৰ্ততে এটা ভিডিঅ' বনাওঁ আৰু বাকীকেইটা এক্সাৰসাইজ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইতিমধ্যে মই ডিঙিৰ এক্সাৰসাইজ কৰি আছিলোঁ, যিকেইটা আপোনালোকৰ লগত আগতে শ্বেয়াৰ কৰিছোঁ। এতিয়া মই মাছাজ দিম আৰু মই সেই একেকেইটাই কৰিছিলোঁ। পিছফালে ডিঙিটো নিয়া, আগলৈ অনা, ছাইডলৈ লৈ যোৱা, এইফালে লৈ যোৱা, ওপৰলৈ পাউটোৰ মুদ্ৰাটো কৰা আৰু ৰোটেশ্যন। এতিয়া মই মাছাজ দিম আৰু এই গোটেই এক্সাৰসাইজকেইটাই নহয় এই ফেটছবিলাক নোহোৱা কৰে আৰু তাৰপাছত এই মাছাজটোৱে ৰিলেক্স কৰিব আপোনাক। আৰু এইবিলাক যদি আমি ৰেগুলাৰ কৰোঁ নহয়, সঁচাকৈ মানে বয়সটো হয়তো আমাৰ হাতৰ মুঠিত থাকিব, যিটো ময়ো নকৰোঁ প্ৰায়। বাট এতিয়া মই ভাবিছোঁ আৰু ৰেগুলাৰ এইবোৰ কৰিব লাগিব, নহ'লেতো নহ'ব ন। আপোনালোকে হয়তো ভাবিছোঁ মই অথেণ্টিকেলি শ্বেয়াৰ কৰিছোঁ যে ময়ো নকৰোঁ, বাট আমি চবেই কৰিব লাগে আচলতে। আৰু যিকোনো বয়সতে আচলতে যিকোনো প্ৰেক্টিচ আমি কৰিব পাৰোঁ, এই কথাটো পাহৰি যাব নালাগে। আৰু সেইটো এক্সাইটমেণ্টতে আচলতে মই মাৰ লগত আচাৰৰ প্ৰজেক্টটো শ্বেয়াৰ কৰিছিলোঁ। মোৰ সঁচাকৈ মন গৈছিলে যে খুৰীহঁতে কিবা এটা কৰক আৰু তাৰ থ্ৰুদি হয়তো ময়ো কিবা ৰাস্তা পাম, এইটোও ভাৱ আছিলে। বাট ইটছ অ'কে। আৰু আচলতে যদিও মায়ে তেনেকৈ ভাবিছে, যিগৰাকী বৌৰ লগত মই পাতিছিলোঁ ন, মই এনেকৈ স্কিনটো মানে গম পাইছে ন কেনেকৈ কৰিছোঁ স্কিনটো। তো সেই বৌজনীৰো একোৰে অভাৱ নাই হা। বাট বৌয়ে এটা কথা কৈছিলে, আৰু যিটো কথাত মই বহুত যেন মই বিচাৰি থকা এনচাৰ পাইছোঁ। এনেকুৱা লাগিছে যে বৌ কৈছে যে তেওঁ গাঁৱে ভূঞে মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতাৰ কাৰণে কি কৰিব পাৰে মানে। আৰু স্বাধীনতা শব্দটো সঁচাকৈ মোৰ ইমান ভাল লাগিছে, মানে অৰ্থনৈতিক স্বাধীনতা মানে হয়। মোক প্ৰায়ে মাহঁতেও কৈ থাকে যে তোৰ কি অভাৱ আছে। এতিয়া মই অলপ হাতত তেল ল'ম হা। হয়, মোৰতো একোৱে অভাৱ নাই। আৰু এইটো ছাইডলৈ লৈ যাম। শাহুৱে পেঞ্চন পায়, হাজবেণ্ড ইমান ধুনীয়া পষ্টত আছে, তো মোৰ কিহৰ ইমান আপত্তি মানে, কিয় মই মানে কিবা এটা কৰিব লাগে মানে। কিন্তু মোৰ এই কথাটোৰ পিছত মই ভাবি আছোঁ, হয় মানে মোৰ আছে হয়, বাট খৰচ কৰাৰ সময়ত সদায় ৰাহুলৰ মুখখন মনত পৰে আৰু তাৰ একো ধৰিব নোৱাৰি দেই। কেতিয়াবা 100 টকা খৰচ কৰিলেও সি একো নক'ব, আৰু কেতিয়াবা হয়তো 20 টকা খৰচ কৰিলেও সি বহুত গালি দিব মানে। সেইকাৰণে আচলতে যেতিয়া নিজৰ পইচা হয় ন, তেতিয়া এটা বেলেগ ধৰণৰ মানে সেই যে নিজৰ। আৰু আমাৰ মাৰ এটা এনেকৈ টেকেলি আছিলে হা। এবাৰ মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত আৰু দেউতাৰ কিবা কাৰণে দৰমহা হোৱা নাছিলে, আৰু এতিয়া মই ওপৰলৈও এনেকৈ লৈ যাব পাৰোঁ। ওপৰলৈ মোৰ হাতত ইতিমধ্যে তেল আছে। আৰু দেউতাৰ যেতিয়া দৰমহা হোৱা নাছিলে, তো পইচা ক'ৰ পৰা আহিব, তেতিয়া মায়ে বিৰাট ফূৰ্তিত আৰু টেকেলিটো আনি ভাইটি আৰু মোক দিছে, ঘনচোন কণ এইকেইটা মোৰ পইচা, জমা পইচা মোৰ, এনেকৈ ক'লে। তাৰপিছত আমি ভাইটি মই বিৰাট ফূৰ্তি পাইছোঁ হা, ইমান পইচা, 1 টকা 2 টকা 2 নোটো আছে 10 টকীয়া, আৰু গোটেইবোৰ গণি মেলি 3000 টকা ওলাইছে। মানে 5 টকীয়া, মায়ে 2 20 টকীয়া নোটো ভৰাই দিছে, 100 টকীয়া নোটো পাইছোঁ, এনেকুৱা। আৰু গোটেইবোৰ নি ফূৰ্তিত আমি দেউতাৰ হাতত দিছোঁ, এই দেউতা চোৱা আমাৰ পইচা, এনেকৈ মোৰ এডমিশ্যনত মায়ে হেল্প কৰিব পাৰিব। তাৰপিছত দেউতাই পইচাকেইটা চাই গৈছে, ভালেই এটা মানে মোৰ পকেটৰ পৰা পইচা এনেকৈ চুৰ হৈ থাকে মানে। দেউতাই ধেমালিকে কৈছিলে কথাষাৰ, বাট মায়ে চুৰ কৰিছিলে জানো। আৰু দেখিছোঁ তাৰ পাছত মাৰ সেই ফূৰ্তিটো অলপমান কমি গৈছে মানে মইতো ভাবি আছিলোঁ এইকেইটা মাৰ জমা পইচা, বাট দেউতাইতো ক'লে সেইকেইটা দেউতাৰে পইচা। আৰু হয়ো পইচাকেইটা আনিছেতো দেউতাই, তেনেহ'লে মায়ে কি কৰি আছিলে মানে। মায়েতো পইচা ক'ত পাব ন, সেইকেইটা মাৰো পইচা, আমাৰ ঘৰৰে পইচা ন। এতিয়া এনেকৈ আঙুলি দুটা ল'ব, লৈ এইটো পইণ্টত হেঁচি দিবচোন, খুব আৰাম লাগিব। আৰু তেতিয়া মই ভাবিছিলোঁ যে মই ভৱিষ্যতে মানে নিজৰ পইচা ইনকাম কৰিম, যিকেইটা খৰচ কৰোঁতে মই কাৰো কথা ভাবিব নালাগে। আৰু সেইকেইটা মোৰ পইচা নহয় মানে, চবৰে পইচা হ'ব, ঘৰত যোন আছে চবৰে কাৰণে মই কিবা আনিম আৰু নিজৰ পইচাৰে আনিম। আৰু এইটো এটা পইণ্ট হা, নিজৰ পইচাৰে আনিম, কিমান ভাল লাগিব মানে। সেই বস্তুটো মই বৌৰ কথাখিনিৰ পৰা বুজি পাইছোঁ। আৰু এইটো এটা পইণ্ট, কিন্তু এনেকৈ নহ'ব সেইটো মই গম পাইছোঁ মানে।
কিবা এটাতো কৰিব লাগিব। আচাৰৰ প্ৰজেক্টটো চাগে মোৰ কাৰণে ৱৰ্ক নকৰিব, কাৰণ মইতো আচাৰ বনাবও নাজানো। বৌৱে কোৱাৰ নিচিনাকৈ মই কাপোৰ বনাবওতো নাজানো। বৌৱে বহুতকেইটা আইডিয়া দিছিলে আৰু তেখেতে বিচাৰিও আছে তেনেকুৱা মহিলা যিয়ে মানে লিড ল'ব পাৰে। বাট মইতো এটা কামো নাজানো। মই কি জানো মানে মই বিচাৰিব লাগিব নিশ্চয়। আৰু আপোনালোকেও কৰি থাকক এক্সাৰচাইজ, ভাল লাগিব, খুব ৰিলেক্স লাগিব আপোনালোকৰ। মোৰ এতিয়া খুবেই ভাল লাগিছে আৰু এটা সুন্দৰ আৰম্ভণি হ'ব দিনটোৰ। এনেকৈ কৰি থাকিব। থেংক ইউ। এই চিম্পী ছোৱালীজনীক লৈ নহয় মোৰ আৰম্ভণিৰ পৰা বিৰাট কনফিউজন। আচলতে তাই বিচাৰে কি মানে মোৰতো লাগিছিলে যে অইন একো নহয়, এই আচলতে এলেহুৱা, ঘৰৰ কাম বন কৰিবলৈ এলাহ, অকণমান মেকআপ চেকআপ কৰি শ্বপিং টপিং কৰি মানে মোবাইলটো চাই থাকিব পাৰিলে তাই হেপ্পী হ'ব। কিন্তু তাই ৰাহুলৰ লগত চহৰলৈ গৈতো সেই সুবিধাটো পাইছিলে, কিন্তু তাতো হেপ্পী নহয়। আৰু এই চেনেলটো যে খুলিছে, কোনো মা বাপ নাই মানে আৰম্ভণিতেতো এনে থিয় হৈ কথা কিছুমান কৈ থাকে। তাৰপাছত যেনিবা মেকআপ শিকাবলৈ লাগিলে আৰু পিছত য়োগা অকণমান শিকিছে, তাকো শিকায়। মানে মই ভাবোঁ কি বিচাৰোঁ আচলতে, কি কৰিব বিচাৰোঁ, চেনেলটোত দেখাবি কি মানে। বাট আজি যেন অকণমান তাইক গম পাইছোঁ আৰু এই যদি মাকৰ টেকেলিৰ পইচাকেইটা চুৰ কৰা বুলি কোৱা নহ'লহেঁতেন, মানে দেউতাকে ধেমালিতে কৈছে, কিন্তু সেই খৰচ হৈ যাব পৰা পইচাকেইটা কোনোবাই জমা কৰিছে আৰু সেইটোৱে ঘৰখনৰ সকাহ হৈছে, সেই ৰেচপেক্টটোতকৈ আগত চুৰ কৰা ধেমালিটো আহিল ক'ৰ পৰা? মানে ধেমালিয়ে হয়, কিন্তু কেতিয়াবা আমি কিছুমান ধেমালি কিয় কৰোঁ, আহে ক'ৰ পৰা, সেইটো হয়তো আমি গমেই নাপাওঁ। আৰু যাৰ লগত ধেমালি কৰিলোঁ তেওঁৰনো কি হ'ল, তেওঁনো কি ফিল কৰিলে, সেইটোও অনুভৱ কৰিব নোৱাৰোঁ চাগে। আৰু জানো চিম্পীয়ে বা কি ভাবিছে, আগলৈ বা কি কৰে। আৰু আপোনালোকে যদি চিম্পী গোল্ডানীৰ লগত যোগাযোগত থাকিব বিচাৰে আগলৈ, তেনেহ'লে জানে আপোনালোকে কি কৰিব লাগে। বহুতে কৰিছেও, যিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ। আৰু যিসকলে এতিয়াও নাই কৰা কৰি দিবচোন, তেতিয়া ভিডিঅ'বোৰ আহিলে আপোনাৰ মোবাইললৈ ন'টিফিকেশ্যন আহিব আৰু বেল আইকনটো ক্লিক কৰি দিব। বাকী ভাল লাগিলে শ্বেয়াৰ, লাইক, ডিছলাইক বা কমেণ্টতো জনাব পাৰে ভাল বেয়া কথাখিনি। চিম্পী গোল্ডানী সম্পৰ্কে কিবা আপোনাৰ মনত যদি ভাৱ আছে সেয়াও জনাব পাৰে কমেণ্টত। বাকী চোৱা যাওক আগলৈ কি হয় নেকি। থেংক ইউ।